ইজৰাইল আৰু ইৰাণৰ মাজত সংঘটিত যি যুদ্ধ আছিলে সেই যুদ্ধৰ ইতিমধ্যে অৱসান ঘটিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে যিদৰে ঘোষণা কৰিছিলে ঠিক তেনেদৰে ইজৰাইল আৰু ইৰাণৰ মাজৰ যুদ্ধ 12 দিনীয়া যি যুদ্ধ আছিল সেই যুদ্ধখনৰ ইতিমধ্যে অৱসান ঘটিছে। নমস্কাৰ, মই দেৱৰ্ষী গৌতম। আমি আজি যিটো বিষয় বিশ্লেষণ কৰিবলৈ আগবাঢ়িছো সেই বিষয়টো এটা নতুন বিষয় নহয়। ইজৰাইল আৰু ইৰাণৰ মাজত সংঘটিত যি 12 দিনীয়া যুদ্ধ আছিল সেই যুদ্ধৰ ইতিমধ্যে অৱসান ঘটিছে আৰু সেই অৱসান ঘটা যুদ্ধখনৰ বিষয়ে কিছু আমি বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম। 12 দিন ধৰি চলা ইজৰাইল আৰু ইৰাণৰ মাজৰ যুদ্ধখনৰ ইতিমধ্যে অৱসান ঘটিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰা ধৰণে ইজৰাইল আৰু ইৰাণৰ মাজত যুদ্ধবিৰতি ইতিমধ্যে সম্পন্ন হৈছে। যদিও কোনো আনুষ্ঠানিকতা নোহোৱাকৈ এই যুদ্ধবিৰতিৰ দিশত দুয়োখন দেশে আগবাঢ়িছে, তথাপিও কিন্তু বৰ্তমান সময়ত ইজৰাইল অথবা ইৰাণে পৰস্পৰে কোনো আক্ৰমণ প্ৰত্যাক্ৰমণ কৰাৰ খবৰ পোৱা হোৱা নাই। ইয়াৰ অৰ্থ এইটোৱে যে ইজৰাইল আৰু ইৰাণ দুয়োখন দেশে যুদ্ধবিৰতিৰ যি চৰ্ত আক্ৰমণ কৰা প্ৰত্যাক্ৰমণ কৰা সেই চৰ্তসমূহৰ মাজেদি তেওঁলোকে আগবাঢ়িছে। ইজৰাইল আৰু ইৰাণৰ মাজত যিখন যুদ্ধ সংঘটিত হৈছিলে সেই যুদ্ধখনৰ মূল বিষয়টো আছিলে যে ইৰাণে যি নিউক্লিয়াৰ প্ৰজেক্ট আছে, তেওঁলোকে যি নিউক্লিয়াৰ অস্ত্ৰ তেওঁলোকে আহৰণ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছিলে, সেই চেষ্টা অব্যাহত ৰখাৰ ফলতে ইজৰাইলে ইৰাণৰ ওপৰত প্ৰত্যক্ষভাৱে আক্ৰমণ চলাইছিল। ইয়াৰ উপৰিও ইজৰাইলক সমৰ্থন কৰাৰ স্বাৰ্থতে হওক অথবা ইৰাণে যাতে কোনো ধৰণৰ পৰমাণু অস্ত্ৰ আহৰণ কৰিব নোৱাৰে তাৰ স্বাৰ্থতেই হওক, আমেৰিকাও কিন্তু প্ৰত্যক্ষভাৱে ইৰাণৰ ওপৰত আক্ৰমণ সংঘটিত কৰিছে। ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰিছিলে যে কিছুদিন পিছত আমেৰিকাই সিদ্ধান্ত ল'ব এই যুদ্ধত তেওঁলোকে প্ৰত্যক্ষভাৱে জড়িত হ'ব নে নহ'ব, কিন্তু সিমানখিনি সময় তেওঁ দিয়াৰ পৰিৱৰ্তে হঠাৎ এটা সিদ্ধান্ত লৈ ইৰাণৰ ওপৰত আমেৰিকাই এক প্ৰত্যক্ষ আক্ৰমণ সংঘটিত কৰিছিল। ইৰাণৰ ওপৰত আমেৰিকাই প্ৰত্যক্ষ আক্ৰমণ সংঘটিত কৰাৰ পিছত সেইগৰাকী ডোনাল্ড ট্ৰাম্পে আকৌ ইজৰাইল আৰু ইৰাণৰ মাজত যি যুদ্ধবিৰতি সেই যুদ্ধবিৰতিৰ মধ্যস্থতাকাৰী হিচাপে নিজে ভূমিকা গ্ৰহণ কৰিছিল। এতিয়া ইজৰাইল আৰু ইৰাণৰ মাজত যি যুদ্ধবিৰতি হৈছে সেই যুদ্ধবিৰতিৰ যিখিনি ক্ৰেডিট সেই সম্পূৰ্ণ ক্ৰেডিট কিন্তু ডোনাল্ড ট্ৰাম্পে লাভ কৰিছে। ইজৰাইল আৰু ইৰাণৰ মাজৰ যুদ্ধবিৰতিৰ এজন নায়ক হিচাপে ডোনাল্ড ট্ৰাম্পে আচলতে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। ডোনাল্ড ট্ৰাম্পে যেতিয়া সিদ্ধান্ত লৈছিলে যে আমেৰিকাই ইৰাণৰ ওপৰত প্ৰত্যক্ষভাৱে আক্ৰমণ কৰিব আৰু আক্ৰমণ সংঘটিত কৰিছিল, আক্ৰমণ সংঘটিত কৰাৰ পিছতেই কিন্তু নিজ দেশৰ লগতে পৃথিৱীৰ অন্য দেশসমূহৰ পৰাও বিভিন্ন প্ৰশ্নৰ সন্মুখীন হৈছিল ডোনাল্ড ট্ৰাম্পে। এই সকলোবোৰ প্ৰশ্নৰ অৱসান ঘটাবলৈ কিন্তু ডোনাল্ড ট্ৰাম্পৰ বৰ বেছি সময় নালাগিল। কিছু সময়ৰ ভিতৰতে ডোনাল্ড ট্ৰাম্পে ইজৰাইল আৰু ইৰাণৰ মাজত যুদ্ধবিৰতি হোৱা বুলি ঘোষণা কৰিছিলে। ডোনাল্ড ট্ৰাম্পে কোৱাৰ ধৰণে ইজৰাইল আৰু ইৰাণৰ মাজত যুদ্ধবিৰতি সম্পন্ন হৈছে। এতিয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল যে ইজৰাইল, ইৰাণ আৰু আমেৰিকা তিনিওখন দেশৰ মাজত এখন যুদ্ধ ইতিমধ্যে হৈ গ'ল। সেই যুদ্ধৰ পিছত গোটেইকেইখন দেশে কি লাভ কৰিলে? যুদ্ধবিৰতি ঠিকেই হৈছে, কিন্তু যিটো মূল লক্ষ্য আৰু উদ্দেশ্যৰে আক্ৰমণ কৰা হৈছিলে সেই লক্ষ্য আৰু উদ্দেশ্যটো হৈছিল নিউক্লিয়াৰ অস্ত্ৰ। ইৰাণৰ যিসমূহ নিউক্লিয়াৰ এৰেঞ্জমেণ্ট আছে সেই নিউক্লিয়াৰ এৰেঞ্জমেণ্টসমূহ শান্তিপূৰ্ণভাৱে তেওঁলোকক পৰিচালনা কৰিবৰ বাবে আমেৰিকাই বাৰে বাৰে আহ্বান জনাই আহিছে। ইজৰাইলে দাবী কৰিছে যে তেওঁলোকে শান্তিপূৰ্ণ নিউক্লিয়াৰ প্ৰগ্ৰামসমূহ চলোৱাৰ পৰিৱৰ্তে সেই প্ৰগ্ৰামসমূহত নিউক্লিয়াৰ অস্ত্ৰ আহৰণ কৰাৰ বাবে তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। মধ্যপ্ৰাচ্যৰ এখন যথেষ্ট গুৰুত্বপূৰ্ণ দেশ ইৰাণ, তথাপিও কিন্তু ইৰাণক ছৌদি আৰৱ, UAE, কাটাৰ আদিৰ দৰে দেশসমূহে সমৰ্থন কৰিবলৈ কিছু হলেও দ্বিধাবোধ কৰে। কাৰণ যদি ইৰাণে নিউক্লিয়াৰ অস্ত্ৰ আহৰণ কৰিবলৈ সক্ষম হয়, UAE, কাটাৰ, ছৌদি আৰৱ আদি দেশসমূহৰ বাবেও ইৰাণ এক ভাবুকিৰ দৰে হৈ পৰিব। ইজৰাইলে সদায় দাবী কৰি আহিছে যে ইৰাণে যদি নিউক্লিয়াৰ অস্ত্ৰ আহৰণ কৰিবলৈ সক্ষম হয় তেনেহলে ইজৰাইলৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহিব। এই 12 দিনীয়া যিখন যুদ্ধ, এই যুদ্ধখন শেষ হ'ল, কিন্তু এই যুদ্ধখন শেষ হোৱাৰ পিছতো এটা কথা স্পষ্ট হোৱা নাই, ইৰাণৰ যিসমূহ নিউক্লিয়াৰ এৰেঞ্জমেণ্ট আৰু নিউক্লিয়াৰ প্ৰগ্ৰেম আছে সেই প্ৰগ্ৰামসমূহ পৰৱৰ্তী সময়ত শান্তিপ্ৰিয়ভাৱে পৰিচালনা কৰা হ'ব নে নাই, তেনেধৰণৰ কোনো কথা বতৰা এতিয়ালৈকে চৰ্চিত হোৱা পৰিলক্ষিত হোৱা নাই। ইৰাণৰ ফালৰ পৰাও কোনো ধৰণৰ স্পষ্টীকৰণ প্ৰদান কৰা হোৱা নাই যে ইৰাণত যিসমূহ নিউক্লিয়াৰ প্ৰগ্ৰাম অথবা প্ৰজেক্ট আছে সেই প্ৰজেক্টসমূহ পৰৱৰ্তী সময়ত শান্তিপ্ৰিয়ভাৱে চলাই নিয়া হ'বনে আগৰ দৰেই তেওঁলোকে পৰিচালনা কৰিব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে যদিও যুদ্ধবিৰতিৰ কথা ঘোষণা কৰিছে, তথাপিও কিন্তু তেওঁ আকৌ এবাৰ যুদ্ধৰ প্ৰসংগ টানি আনিছে। ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰিছে যে যদি ইৰাণে তেওঁলোকৰ যি নিউক্লিয়াৰ প্ৰগ্ৰেম অথবা প্ৰজেক্টসমূহ শান্তিপূৰ্ণভাৱে পৰিচালনা নকৰে তেনেহলে কিন্তু আমেৰিকাই পুনৰ ইৰাণৰ ওপৰত আক্ৰমণ সংঘটিত কৰিবলৈ বাধ্য হৈ পৰিব। ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে ইৰাণে যদি পুনৰ তেওঁলোকৰ নিউক্লিয়াৰ প্ৰগ্ৰাম অথবা প্ৰজেক্টসমূহ আগৰ নিচিনাকৈ পৰিচালিত কৰিবলৈ চেষ্টা কৰে তেনেহলে আৰু অন্য ধৰণে কিছু আক্ৰমণ অথবা অন্য এখন যুদ্ধৰ যে সূচনা হ'ব সেই কথা ধৰো। এতিয়া লক্ষণীয় কথাটো হ'ব যে
ইৰাণৰ ওপৰত চলা এই আক্ৰমণ অথবা ইৰাণ ইজৰাইল আৰু আমেৰিকাৰ এই যুদ্ধৰ পিছত ইৰাণে তেওঁলোকৰ যি নিউক্লিয়াৰ প্ৰগ্ৰাম অথবা প্ৰজেক্টসমূহ আছে সেই প্ৰজেক্টসমূহ কিদৰে পৰিচালনা কৰে। ইৰাণৰ যিসমূহ নিউক্লিয়াৰ প্ৰগ্ৰাম অথবা প্ৰজেক্ট আছে সেই প্ৰজেক্টসমূহ বৰ্তমান সময়ত ইৰাণে অতি শান্তিপূৰ্ণভাৱে তেওঁলোকে পৰিচালনা কৰিব নে নকৰিব সেইটো কিন্তু বৰ্তমান সময়ত আটাইতকৈ ডাঙৰ প্ৰশ্ন। শান্তিপূৰ্ণ নিউক্লিয়াৰ প্ৰগ্ৰাম অথবা প্ৰজেক্টৰ যিটো অৰ্থ সেই অৰ্থটো আপোনালোকক আমি এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিব বিচাৰিছো। শান্তিপূৰ্ণ নিউক্লিয়াৰ প্ৰগ্ৰাম অথবা প্ৰজেক্ট পৰিচালনা কৰা মানে হৈছে নিউক্লিয়াৰ যি প্ৰগ্ৰামসমূহ থাকে সেই নিউক্লিয়াৰ প্ৰগ্ৰামসমূহত ইউৰেনিয়ামসমূহ শুদ্ধ কৰা হয়, এনৰিচ কৰা হয়। সেই এনৰিচ কৰাৰ পাৰ্চেন্টেজ থাকে, শতাংশ থাকে, 10%, 20%, 30% এনেধৰণৰ শতাংশ থাকে। ইৰাণে ইতিমধ্যে তেওঁলোকৰ ইউৰেনিয়ামসমূহ 60%লৈকে এনৰিচ অথবা শুদ্ধ কৰা বুলি বিভিন্ন মহলত চৰ্চা চলি আছে। নিউক্লিয়াৰ অস্ত্ৰ অথবা যি এটমিক বম বুলি কোৱা হয় তেনেধৰণৰ অস্ত্ৰ প্ৰস্তুত কৰিবলৈ ইউৰেনিয়ামসমূহ 90%লৈকে এনৰিচ কৰিব লাগে। ইউৰেনিয়ামসমূহ 90% এনৰিচ হোৱাৰ পিছতহে নিউক্লিয়াৰ অস্ত্ৰ প্ৰস্তুত কৰাৰ বাবে সক্ষম হয়। যি শান্তিপ্ৰিয় নিউক্লিয়াৰ প্ৰগ্ৰামৰ কথা কৈ থকা হৈছে সেই শান্তিপ্ৰিয় নিউক্লিয়াৰৰ অৰ্থটো হৈছে যদি ইউৰেনিয়ামসমূহ প্ৰায় 60%লৈ এনৰিচ কৰা হয় তেতিয়াহ'লে তেনেধৰণৰ ইউৰেনিয়ামৰ পৰা বিদ্যুৎ উৎপাদন কৰিব পাৰি আৰু অন্যান্য বিভিন্ন ধৰণৰ কৰ্ম সম্পাদন কৰিব পাৰি। গতিকে তেনেধৰণৰ কৰ্ম সম্পাদনৰ বাবে ইউৰেনিয়াম এনৰিচ কৰাটোকে আচলতে আমি যদি সহজ ভাষাত ক'বলৈ যাওঁ তেনেহ'লে সেই শান্তিপূৰ্ণ নিউক্লিয়াৰ প্ৰগ্ৰাম। আমাৰ আজি এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো। আমাৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকে যদি কিঞ্চিত পৰিমাণে উপকৃত হৈছে তেনেহ'লে সেই বিষয়ে আমাক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আপোনালোকৰ মন পছন্দৰ অন্য যদি কিবা ভিডিঅ' আমি বনোৱাটো আপোনালোকে বিচাৰে তেনেহ'লে সেই বিষয়ে আমাক আপোনালোকে কমেণ্ট বক্সত জনাব। আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ